নমস্কাৰ। আজি মই আপোনালোকৰ ওচৰত কচুৰে দুটা ৰেচিপি লৈ আহিছোঁ আৰু প্ৰথমটো হৈছে কচু পাতত দিয়া। আৰু কচু পাতত দিয়া বনাবৰ বাবে এইখিনি মই কচু পাত লৈছোঁ। কচু পাতখিনি মই ধুই ৰেডি কৰি লৈছোঁ আৰু এতিয়া কচু পাতখিনি মই এনেদৰে কাটি লৈছোঁ। এনেদৰে কচু পাতখিনি মই কাটি লৈ ল'লোঁ। এইখিনি হৈ গ'ল। তাৰপিছত এইফালে এতিয়া মই কেইপিচমান নহৰু এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ আৰু দুটা সৰু বিলাহী এনেদৰে কাটি লৈছোঁ আৰু এটা জলকীয়া। এইখিনি মই এতিয়া সেই যে কাটি থোৱা কচু পাতখিনি দি দিলোঁ, বিলাহী নহৰু আৰু জলকীয়াখিনি দি দিলোঁ। তাৰপিছত তাত মই সোৱাদৰ কাৰণে অকণমান নিমখ দিছোঁ আৰু এতিয়া এইফালে মই এচামুচ তেল লৈছোঁ আৰু ইয়াতে এচামুচ তেল দি দিলোঁ। তাৰপিছত চামুচখনেৰে মই গোটেইখিনি ভালদৰে মিক্স কৰি দিছোঁ লাগি যোৱাকৈ। এইখিনি মোৰ হৈ গ'ল। এইফালে আকৌ মই দুখন কলপাত লৈছোঁ আৰু কলপাত দুখন এনেদৰে গেছতে মই অকণমান সেকি ল'ম। কলপাত দুখন সেকি ল'ব লাগিব, নহ'লে পিছত আমি যেতিয়া বান্ধনটো দিম তেতিয়া ফাটি যাব পাৰে। সেইবাবে কলপাত দুখন গেছত এনেদৰে মই সেকি লৈছোঁ। এনেকৈ মই সেকি লোৱা হৈ গ'ল দুয়োখন কলপাত। তাৰপিছত এয়া চাওক, মই এনেদৰে দুয়োখন কলপাত এখনৰ ওপৰত এখন দি লৈছোঁ। তাত মই অকণমান তেল দিছোঁ। তেলখিনি দি কলপাতত মই এনেদৰে চাৰিওপিনে লগাই দিছোঁ আৰু সেই যে কচু পাতখিনি ৰেডি কৰি থৈছিলোঁ সেইখিনি ইয়াতে গোটেইখিনিয়ে দি দিলোঁ। এইখিনি লোৱা হোৱাৰ পিছত এতিয়া মই কলপাতৰ চাৰিওকাষ ভালদৰে মেৰিয়াই দিম। এয়া চাওক, মই চাৰিওকাষ ভালদৰে মেৰিয়াই লৈছোঁ। তাত এতিয়া মই সূতা এডালেৰে এনেদৰে এটা গাঁঠি দিম ইয়াতে। এনেদৰে ইয়াতে মই গাঁঠিটো দি দিলোঁ। মোৰ ৰেডি হৈ গ'ল। তাৰপিছত এইফালে পেনখনত মই তেল দিছোঁ, অকণমান তেল দিলে হ'ব, অকণমান তেল দি দিছোঁ আৰু এনেদৰে চাৰিওপিনে তেলটো লগাই দিছোঁ। এতিয়া গৰম হ'বলৈ দিম পেনখন অকণমান। অলপ গৰম হৈ যোৱাৰ পিছত ৰেডি কৰি থোৱা কচু পাতখিনি ইয়াতে দি দিলোঁ। আকৌ মই ঢাকোনখন দি দিলোঁ 2 মিনিট সময়ৰ বাবে। এতিয়া 2 মিনিট সময় হৈ যোৱাৰ পিছত মই এনেদৰে লুটিয়াই দিছোঁ, আকৌ ঢাকোনখন দি দিম। এইখিনি বনাওঁতে মই একেবাৰে ল' ফ্লেম কৰি বনাই যাম আৰু 1 মিনিটমান সময়ৰ বাবে মই এনেদৰে ৰাখিম। আৰু 1 মিনিটমান সময় হৈ যোৱাৰ পিছত এয়া মোৰ হৈয়ে গৈছে কচু পাতত দিয়া আৰু প্লেট এখনত এনেদৰে নমাই ল'লোঁ। তাৰপিছত মই এতিয়া কচু পাতখিনি প্লেটত উলিয়াই লৈ ল'ম। এয়া চাওক, মোৰ গোটেইখিনি ভালদৰে সিজি গৈছে আৰু এতিয়া চামুচখনেৰে গোটেইখিনি অলপ মেছ কৰি দিছোঁ। এয়া মোৰ ৰেডি হৈ গ'ল কচু পাতত দিয়া। আৰু এয়া পৰিৱেশন কৰি আপোনালোকক দেখুৱাই দিছোঁ মোৰ কচু পাতত দিয়া। কেতিয়াবা আপোনালোকেও এনেদৰে বনাই খাবচোন, বহুত টেষ্টি হয়। এতিয়া আহিছোঁ আমাৰ নেক্সট ৰেচিপিটোলৈ আৰু আমাৰ নেক্সট ৰেচিপিটো হৈছে বুটৰ সৈতে ক'লা কচুৰ ঠাৰি কেনেদৰে বনাওঁ। আহক চাওক তেন্তে কেনেদৰে বনাওঁ। কচুৰ ঠাৰিখিনি মই এনেদৰে কাটি ৰেডি কৰি লৈছোঁ। তাৰপিছত এয়া সৰু বুটটো লৈছোঁ, এবাটিতকৈ অকণমান কম, লগতে জলকীয়া এটা আৰু এটা পিঁয়াজ এনেদৰে কাটি লৈ লৈছোঁ। এইফালে আকৌ মই মিক্সিৰ জাৰটোত লৈছোঁ, এটা পেষ্ট বনাম। তাত আছে আমাৰ বিলাহী এটা আৰু আদা অকণমান আৰু নহৰু অকণমান। এইখিনিৰে মই এটা পেষ্ট বনাই ল'ম এতিয়া। গৰম তেলত মই কাটি থোৱা পিঁয়াজ আৰু জলকীয়াখিনি দি দিলোঁ। এইখিনি অকণমান ভাজি ল'ম প্ৰথমতে।
পিঁয়াজ আৰু জলকীয়াখিনি অকণমান ভজা হোৱাৰ পিছত কাটি থোৱা কচুৰ ঠাৰিখিনি ইয়াতে দি দিলোঁ আৰু তাৰ মই বুটখিনিও ইয়াতে দি দিলোঁ। আকৌ নিমখ অকণমান সোৱাদৰ অনুযায়ী, হালধি গুড়ি অকণমান, এইখিনি দি লৈ মই ভালদৰে গোটেইখিনিয়ে মিক্স কৰি দিছোঁ হেতাখনেৰে। তাৰপিছত ঢাকোনখন দি অকণমান সিজিবলৈ দিওঁ আৰু ইয়াত 2 মিনিটমান সময় হৈ যোৱাৰ পিছত মই হেতাখনেৰে অকণমান লৰাই চাইছোঁ। এয়া মই পেষ্টটো দি দিলোঁ, এই যে বনাইছিলোঁ বিলাহী, আদা আৰু নহৰুৰ, সেই পেষ্টটো দি লৈ গোটেইখিনি ভালদৰে মিক্স কৰি দিছোঁ। একেবাৰে লাগি যোৱাকৈ মই গোটেইখিনি ভালদৰে মিক্স কৰি দিছোঁ। আৰু এতিয়া ঢাকোনখন দি এইখিনি ভালদৰে সিজিবলৈ দিম। আকৌ মই ঢাকোনখন গুচাই হেতাখনেৰে অলপ মেছ কৰা যেনকৈ দিছোঁ এইখিনি। আকৌ অকণমান সময় লাগিব এইখিনি গোটেইখিনি ভালদৰে সিজি যাবৰ বাবে। এনেদৰে মই হেতাখনেৰে গোটেইখিনি মেছ কৰি দি আকৌ মই ঢাকোনখন দি অলপ ভালদৰে সিজিবলৈ দিম। প্ৰায় হৈছে, 1 মিনিটমান সময় হৈ যোৱাৰ পিছতে হ'ব। 1 মিনিট সময় হৈ যোৱাৰ পিছত মই চাইছোঁ, প্ৰায় হৈয়ে গৈছে, গোটেইখিনিয়ে ভালদৰে সিজিছে। এয়া চাওক আপোনালোকে, গোটেইখিনি মোৰ ধুনীয়াকৈ সিজিছে আৰু মোৰ হৈ গ'ল এতিয়া বুটৰ সৈতে ক'লা কচু। ধন্যবাদ জনালোঁ মোৰ দুয়োটা ৰেচিপি চোৱাৰ বাবে। আৰু শেষত মোৰ বিভাছ কিটচেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব একেবাৰে নাপাহৰিব। আৰু আগলৈও এনেদৰে নিশ্চয় মোৰ ভিডিঅ'বিলাক চাই থাকিব।